হেল্ল' এভৰিৱান, সকলোকে ৱেলকাম জনাইছোঁ মোৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ। আৰু আজি বহুত দিনৰ মূৰত এটা নতুন ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ। আৰু আজি ভিডিঅ'টো খুবেই বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে মোৰ কাৰণে, কাৰণ এইটো যে দেখিছে, এইটো এটাতো বহুত চিম্পল কণ্টেইনাৰ হয়, কিন্তু ইয়াৰ ভিতৰত যিখিনি বস্তু আছে সেইখিনি খুবেই বেছি মূল্যৱান। তো বলক আপোনালোকক দেখুৱাওঁ এই বস্তুটোনো কি আছে ইয়াৰ ভিতৰত, সকলোখিনি দেখুৱাম। কিন্তু এটা কথা মই আগতীয়াকৈ কৈছোঁ যে ভিডিঅ'টো দেখি যাতে কোনেও নিগেটিভ কমেণ্ট নকৰে, কিয়নো নিগেটিভবোৰ এৰি তাৰ পৰা কিছুমান পজিটিভ দিশো উলিয়াব পাৰি। গতিকে নিগেটিভখিনি বাদ দি আপোনালোকে পজিটিভখিনি নিজে উলিয়াই ল'ব। তো এই কণ্টেইনাৰটোৰ ভিতৰতে আছে মোৰ কিছুমান হেঁপাহ আৰু আশা। আৰু কিছুদিনৰ পৰা ইয়াতে মই অতি কিছুমান গুৰুত্বপূৰ্ণ বস্তুৰ সাঁচি ৰাখিছিলোঁ, আৰু আজি ভাবিলোঁ আপোনালোককো দেখুৱাওঁ। এইখিনি কেৱল 50 টকীয়া পইচা। আজি 6-7 মাহমানৰ আগৰ পৰা মই এনেদৰে পইচাখিনি জমা কৰি ৰাখিছিলোঁ। মই কেতিয়াবা তেল ভৰাবলৈ গ'লেও 50 টকী দেখিলে এক্সচেঞ্জ কৰি লৈ আনো। এনেদৰে ৰাখি গৈছিলোঁ কণ্টেইনাৰ এটাত। আমি দৈনন্দিন জীৱনত কিমান অযথা পইচা খৰচ কৰোঁ নহয়নে? ওলাই গ'লোঁ, কিবা কিনিলোঁ, কিবা খালোঁ। কিন্তু মই কিছুদিনৰ পৰা অযথা খৰচ কিছুমান কমাই পেলাই এনেদৰে ৰাখি থৈছিলোঁ। আৰু এইখিনি পইচাই মই মোৰ জীৱনত সদায় মনত থকা, সদায় কামত অহা এটা মূল্যৱান বস্তু কিনিম আৰু আপোনালোককো দেখুৱাম। তো বলক ভিডিঅ'টোলৈ আগবাঢ়োঁ। তো গাইজ, পূৰা মই ৰেডি হৈ গ'লোঁ ওলাই মেলি, আৰু এতিয়া এইখিনি পইচা লৈ যাম মই একদম মোৰ কাৰণে একদম খুব এটা মূল্যৱান বস্তু কিনিবৰ কাৰণে। মোৰ কাৰণে মূল্যৱান, তাৰমানে মই ইমান ধুনীয়াকৈ কষ্ট কৰি গোটোৱা পইচাই এটা সদায় মনত থকা বস্তু ল'বলৈ চেষ্টা কৰিম, যাতে পইচাখিনি মোৰ এটা ভাল কামত ব্যৱহাৰ হওক। আৰু এটা কথা কওঁ, পইচাখিনিত ওলালে মোৰ পূৰা 9,800 টকা। 9,800 টকাৰে মই এটা সদায় জীৱনত প্ৰয়োজন হৈ থকা মূল্যৱান বস্তু কিনিম। তো বলক কি কিনো আপোনালোকক দেখুৱাই যাম। বলক। হেল্ল' গাইজ, আমি আহি আছোঁ এতিয়া মোৰ সেই অনমোল ৰতন লৈ পেলাই বিহপুৰীয়া, আৰু তাতে একদম এটা খুব গুৰুত্বপূৰ্ণ বস্তু কিনিম। কিন্তু তাৰ আগতে কেইটামান পাৰ্চেল আহিছিলে, এইকেইটা পিক আপ কৰিলোঁ। আৰু এইটোতো কি আছে সেইটো আপোনালোকক দেখুৱাম। এটা খুব ধুনীয়া বস্তু আছে, এইটো আপোনালোককো দেখুৱাওঁ কিনো আছে। এইটো খুব ধুনীয়া এটা মূৰ্তি। এইটো খুব ধুনীয়া এটা শিৱ মূৰ্তি। আমি আনিছিলোঁ শিৱৰাত্ৰি আগত পোৱাকৈ, কিন্তু ডেলিভাৰী দিয়া 2 দিন দেৰি হোৱাৰ কাৰণে শিৱৰাত্ৰি পৰহিয়ে গ'ল, আমি পোৱা 2 দিন দেৰি হ'ল। আৰু এইটো আনিছোঁ আমাৰ গাড়ীত লগাবৰ কাৰণে, বলেৰোখনত এটা আৰু এইখনত এটা এনেকৈ লগাবৰ কাৰণে। এইকেইটা ল'লোঁ, কেনেকুৱা লাগিছে আপোনালোকে জনাবচোন। আৰু লৈছোঁ এই দুযোৰ কাপোৰ, এই DDDCৰ পৰা আনিছোঁ, অনলাইন কৰিছিলোঁ। আৰু এটা এয়া তলত গিৰি গ'ল, আৰু এযোৰ। গাইজ, আমি আহি পাই গৈছোঁ আমাৰ জেগাটোত। দেখুৱাই আছোঁ আপোনালোকক ভিতৰলৈ গৈ ক'লৈ আহিছোঁ। বলক। এইখনেই হ'ল গ'ল্ড পেলেচ, আৰু ইয়াৰ পৰাই মই কিনিম এটা হেৰি ইয়েৰিং এযোৰ লাগিছিলে, ওপৰত পিন্ধা ইয়েৰিং। বেছি ডাঙৰ নি বাৰু বস্তুটো? ওপৰত পিন্ধিবৰ কাৰণে ডাঙৰ হ'ব যেন লাগিছে দেখোন। মানে ওপৰত পিন্ধিবৰ কাৰণে জোখতে বনাই থৈছে নেকি এনে বস্তুটো? এইটো বেবীৰ কাৰণে হয়, ওপৰতো পিন্ধে কিছুমানে। ইয়াতকৈ সৰু নাই নহয়। ওপৰত পিন্ধিবৰ কাৰণে যে বস্তুটো ডাঙৰ হ'ব অকণমান, তেনেকুৱা যেন লাগিছে মানে। নহয়, কেনেকৈ হ'ব?
পুৰা 50 টকা দিছে না মই হেৰি কৰিলোঁ মই চব কিনো নালাগে মেচিনত পঠালি সেইটো কথা কয় কিমান আছে প্ৰথমে হিচাপ কৰি লওকচোন খুদিটো পচন্দ হৈছিলে এইযোৰ কিন্তু পইচা কম লয় এইযোৰ ভাল লাগিছে কিন্তু এইযোৰ ভাল আপুনি এইযোৰতকৈ মোৰ এইযোৰে ভাল লাগিছে যেতিয়া পিন্ধিছে এইযোৰ অকণমান ডাঙৰ ডাঙৰ লাগি আছিলে এইযোৰ কিন্তু আমালৈ হৈ যাব ধুনীয়াকৈ যে আমি এজোপাত পিন্ধিব পৰা হ'ল এয়াৰপাত এইটোতো 3000 দিব লাগিব ন 3500 এক পাতত তো গাইজ আল্টিমেটলি মই এযোৰ ইয়েৰিং কিনিলোঁ এইযোৰ মানে এইযোৰ পূৰা শৰতৰ পচন্দ হয় এইযোৰ পিন্ধিয়ে ল'লোঁ আৰু কেনেকুৱা লাগিছে জনাব আৰু আপোনালোকে এনেকৈ ট্ৰাই কৰিবচোন আমি দৈনন্দিন যিমান পইচা মানে অভাৱত খৰচ কৰোঁ সেইবোৰ খৰচ নকৰি যদি আমি কিবা এটাত ভৰাই থওঁ আৰু পিছত গৈ আমি সেই পইচাটো এটা মূল্যৱান বস্তু কিনিব পাৰোঁ যিদৰে মই আজি এইযোৰ ফুলি কিনিলোঁ আৰু এইযোৰ ফুলিযোৰ ল'লে আৰু ফুলিযোৰত ল'লে মোৰ 7,700 টকা 7,700 টকাৰে এইযোৰ কিনি আনিলোঁ কেনেকুৱা লাগিছে আপোনালোকে জনাব আৰু আজি মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে সেইটোও জনাব তো গাইজ এইযোৰেই আজি মোৰ ইয়েৰিংযোৰ ইয়াতে আছে 1.9 গ্ৰাম 7,700 লৈছিল আৰু বৰ্তমান সোণৰ তোলা হৈ আছে 54,000 আৰু হলমাৰ্ক হোৱাৰ বাবে দামটো অকণ